নমস্কাৰ বন্ধুসকল, এজন ককাৰ দুখৰ কাহিনী শুনিলে আপোনাৰো চকু পানী ওলাই যাব। বন্ধুসকল, ককাজনে নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ খুলিছিল এখন শাক-পাচলিৰ দোকান। বন্ধুসকল, ককাজনে শাক-পাচলিৰ দোকানটো খুলিছিল, কিন্তু ভাগ্যৰ নিয়তি বেলেগেই আছিল। কিয়নো এই ককাজনৰ লগত হৈছিল ধোকা। নকলি নোট দি শাক-পাচলি কিনিছিল। বন্ধুসকল, 10 টকা বা 20 টকা নকলি নোট দি শাক-পাচলি কিনা নাছিল, 2000 টকা নকলি নোট দি শাক-পাচলি কিনিছিল। ককাজনে কিন্তু গম পোৱা নাছিল। যেতিয়া দোকান বন্ধ কৰি ককাজনে ঘৰত আহিছিল, তেতিয়া ককাজনৰ নাতিয়েকে কৈছিল, ককা, এইবোৰ চোন নকলি নোট। তেতিয়াই ককাৰ হৃদয়খন ভাঙি ঠান বান হৈ গৈছিল। ককাজনৰো চাগে সপোন আছিল টকা গোটাই সপোনৰ বস্তুটো কিনিবলৈ, কিন্তু সেই আশা আশাই হৈ থাকিল।